এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ কাৰণ মধ্য অসমলৈ ভাবুকি কঢ়িয়াই আনিছে এই মুহূৰ্তত যেহেতু মধ্য অসমৰ নগাঁও জিলাৰ যি কলিয়াবৰ ইতিমধ্যে মাথাউৰি হাতীমুৰাৰ মাথাউৰি চিঙাৰ পাছতে মধ্য অসমৰ বিভিন্ন প্ৰান্ত জলমগ্ন হোৱাৰ আশংকা বৃদ্ধি পাইছে আৰু মধ্য অসমৰ কোন কোন ঠাইত বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে যি বাহনী পানী আছে ইতিমধ্যে যি উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পই যি পানী এৰি দিছে তাৰ ফলত ইতিমধ্যে কলিয়াবৰৰ হাতীমুৰাৰ যি বান্ধ আছে সেই বান্ধ ইতিমধ্যে ছিগি পৰিছে আৰু তাৰ ফলতে দেখিবলৈ পোৱা গৈছে যে মধ্য অসমলৈ বিশেষকৈ ভাবুকি কঢ়িয়াই আনিছে এই যি বানপানী আৰু এই বানপানীয়ে বিশেষকৈ মধ্য অসমৰ কোন কোন স্থানত প্ৰভাৱ পেলাব এই মুহূৰ্তত আপোনাক সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো ইয়াত দেখিবলৈ পাই ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে জলপৃষ্ঠ বৃদ্ধি পাইছে ৰাজ্যত মধ্য অসমৰ বিশেষকৈ জনতালৈ ভয়ংকৰ খবৰ আহিছে যে হাতীমুৰাৰ মাথাউৰি চিঙাৰ পাছতেই বিভিন্ন প্ৰান্তত ইতিমধ্যে জলপ্ৰলয় দেখিবলৈ পোৱা গৈছে নগাঁও জিলাৰ যি কলিয়াবৰ সেই কলিয়াবৰৰ ইতিমধ্যে হাতীমুৰাৰ মাথাউৰি ছিঙি গৈছে আৰু তাৰ পাছতে বিভিন্ন প্ৰান্ত জলমগ্ন হৈ পৰিছে আৰু ভোটৰ ওপৰত দানহ পৰা দি উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্প এৰিছে পানী আৰু তাৰ পাছতে বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে যে যি উমৰাংচুৰ খান্দং জলবিদ্যুৎৰ পানী ইতিমধ্যে ভয়াৱহ ৰূপ লৈছে সেই পানীয়ে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে নগাঁও জিলাৰ কলিয়াবৰৰ যি হাতীমুৰাৰ মাথাউৰি সেই মাথাউৰি ইতিমধ্যে ছিঙি পৰিছে আৰু ছিঙাৰ ফলতেই মধ্য অসমলৈ ভাবুকি কঢ়িয়াই আনিছে আৰু মধ্য অসমৰ কোন কোন প্ৰান্তত ইতিমধ্যে অধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে জনোৱাৰ চেষ্টা কৰিছোঁ যে কলিয়াবৰ ৰহা কামপুৰ যমুনামুখ হোজাইবাসী ইতিমধ্যে সাৱধানে থাকক কাৰণ যিকোনো সময়তে আপোনাৰ বিপদ আহিব পাৰে যিহেতু হাতীমুৰাৰ মাথাউৰি ছিঙাৰ পাছতে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ভয়ংকৰ জলপ্ৰলয় আৰু এই মুহূৰ্তত আপুনি দৃশ্য দেখুৱাৰ যত্ন কৰিছোঁ কেনে এক ভয়াৱহ দৃশ্য ইতিমধ্যে দেখুৱাৰ যত্ন কৰিছোঁ আৰু এনেদৰে এগৰাকী ব্যক্তিয়ে দেখিবলৈ পোৱা গৈছে যে নৈপৰীয়া ৰাইজক সাৱধানে থাকিবৰ বাবে এনেদৰে মাইকেৰে এনাউন্স কৰিছে আৰু এয়া দেখুৱাইছোঁ জলবিদ্যুৎ প্ৰকল্পই যেতিয়া পানী এৰিছে তাৰ ফলত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে অসমত আৰু মধ্য অসমৰ জনতালৈ এই ভয়ংকৰ খবৰটো আহিছে যে হাতীমুৰা মাথাউৰি ছিঙাৰ পাছতেই বিভিন্ন প্ৰান্তত ইতিমধ্যে জলপ্ৰলয় হৈছে আৰু উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্প এৰিছে হুৰাহুৰে পানী আৰু হোজাই কলিয়াবৰ ৰহা কামপুৰ যমুনামুখত ইতিমধ্যে আশংকা ব্যক্ত কৰা গৈছে আৰু মৰিগাঁও জিলাতো বিভিন্ন প্ৰান্তত ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত এয়া দৃশ্য দেখুৱাইছোঁ কেনে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে ইতিমধ্যে